নমস্কাৰ সকলোকে, মই আজি নতুন এটি ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই বনাব লৈছোঁ কচ মাছৰ আঞ্জা। এতিয়া মই 2-10মান কচ মাছ সৰু সৰুকৈ কাটি আনিছিলোঁ। এতিয়া হালধি নিমখ লগাই লৈছোঁ আৰু ইয়াতে মই গেছতে এখন কেৰাহী পাতি দিছোঁ তেল দি। আৰু এতিয়া মই তেলতে ফ্ৰাই কৰি লৈছোঁ প্ৰথমে মাছখিনি। দেখিছে এখন কেৰাহীতে গোটা ধনিয়া আৰু গোটা জিৰা মই আধাকৈ খুন্দি লৈছোঁ। তাৰপাছত জলকীয়া আৰু ডাঙৰ এটা পিঁয়াজ আৰু আদা ৰচুন অলপ মই পিচি লৈছোঁ। দেখিছে কিছুমান মই মছলা ইউজ কৰিছোঁ। পেকেটৰ মছলাই লৈ আহিলোঁ, মানে ভালকৈ এতিয়া মই দেখাব পৰা নাই ভালদৰে। আৰু ইয়াত মই মছলাখিনি আৰু মই পিঁয়াজখিনি এড কৰি দিলোঁ তেলখিনিতে। আৰু মই 2টা ডাঙৰকৈ বিলাহী কাটি লৈছিলোঁ আৰু জলকীয়াখিনিয়ে মই এতিয়া তেলখিনিতে এড কৰি দিলোঁ। এতিয়া মই অলপ সময় ভাজি লওঁ এইখিনি। বিলাহীখিনি ভাজি লোৱাৰ পাছতে মই 2টা আলু কাটি লৈছিলোঁ ডাঙৰ। মই এতিয়া এড কৰি দিলোঁ লগতে। আলুখিনি ভাজি লোৱাৰ পাছতে আকৌ মই এতিয়া গৰম কৰি থৈছিলোঁ পানী অলপ। এই গৰম কৰি থোৱা পানীখিনি মই এতিয়া দি দিলোঁ। এতিয়া অলপ সময় উতলাই লওঁ প্ৰথমে। আৰু উতলাই মই যেতিয়া মোৰ আলুখিনি সিজি গ'ল, তাৰপিছতে দেখিছে মই মাছকেইডোখৰো এড কৰি দিলোঁ। এতিয়া আকৌ মই উতলাই লৈছোঁ মাছখিনি ধুনীয়াকৈ। আৰু উতলি প্ৰায় এতিয়া পানীখিনি শুকাই গৈছে। অলপ মই পানী বেছিয়ে দিছিলোঁ। এতিয়া উতলি গৈছে দেখিছে। তো এতিয়া হৈ গৈছে। লগতে গাহৰিও আছিলে, গাহৰি বাৰু মই নাই বনোৱা। দেখিছে মাছৰ আঞ্জা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো বাই বাই আজিলৈ।